Good morning friends, mommy YouTube channel স্বাগতম জনালো আপোনাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু যদি ভাল পায় লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। এতিয়া বিহুৰ বতৰত মই পিঠা বনাম আৰু পিঠা দেখামগৈ আপোনালোকক কি বনাওঁ আৰু আপোনালোকে চাবলৈ নাপাহৰিব। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মানুহজনক আনিব দিছিলোঁ বিহু বুলি কিছু বস্তু আৰু তেওঁ আহি পালে, তেওঁ আনিলে আৰু বলকচোন আমি কি আনিলে চাওঁগৈ। বলকচোন আপোনালোকক দেখাই যাওক। আনিলে তেওঁ নাৰিকল আৰু আনিলে গুৰ মিঠাই। যিহেতু বিহু বুলি নাৰিকল আৰু গুৰ মিঠাইৰ প্ৰয়োজন হয় আৰু লাগিব আমাক চাউল, যিহেতু নাৰিকলৰ পিঠা বনামগৈ। তাৰপিছত চাউলটো মই ৰাতিপুৱাতে ভিজাই থৈছিলোঁ, এতিয়া উঠালোগৈ। এতিয়া মই মিক্সিত খুন্দি কিনে পিঠা বনাম আৰু তাৰপিছত বনামগৈ লাড়ু বনাম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু যিহেতু আমাৰ কোৱাটাৰত থাকোঁ, কোৱাটাৰ বহুত ধুনীয়া নহয়, কোৱাটাৰবোৰ বহুত লেতেৰা হয়, তথাপিও আৰু দেখাবলৈ চেষ্টা কৰিছোঁ। এইটোৱে আমাৰ বিহু বুলি ঘৰলৈ যাব নাপালোঁৱেই, যিহেতু ইয়াতেইতো পালন কৰিব লাগিব আমাৰ বিহু। গতিকে আজি বিহুত পিঠা চিঠা বনাম আৰু আপোনালোকে শেষলৈ ভিডিঅ'টো চাব। ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। বলকচোন এতিয়া আমি পিঠা বনাব আপোনালোকক দেখাম। মোৰ পিঠা ৰেডি হৈ গ'ল। এয়া পিঠা, এয়া নাৰিকলৰ লাডু, এয়া তেল দিয়া পিঠা আৰু এয়া তিল পিঠা। গতিকে মই বহুত ভালদৰে বনাব নাজানো, বনাবলৈ ট্ৰাই কৰিছোঁ। আৰু ইয়াতে আমাৰ পৰিয়াল যিহেতু তিনিটায়ে, গতিকে এইখিনিয়ে বনাইছোঁ, বহুত বনোৱা নাই। ৰঙালী বিহুলৈকে মাজতে এটা দিন বাকী। মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত মৰম আৰু আন্তৰিক শুভেচ্ছা যাচিলোঁ। মোৰ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়া মোক কমেণ্ট কৰি জনাব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। বাই বাই।